তো হেল্ল' বন্ধুসকল, কি খবৰ? নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, গমে পায় এইকেইদিন নেৰানেপেৰা বৰষুণ দি আছে আমাৰ গাঁৱত। তো সেই বুলি ভাবিলোঁ আপোনালোকক আজি আপোনাৰ পথাৰখনো দেখি আহিলোঁ আপোনালোকক। লগছো গাইছ যাওঁ পথাৰত। মই ভিডিঅ'টো বৰ্তমান আমাৰ ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। গাঁৱৰ চাব পাৰে আমাৰ ৰাস্তা এইবিলাক চাই লওক। এতিয়াও বৰ্তমান বৰষুণ দি আছে গাইছ, বেয়া বৰষুণ দি আছে ধাৰাসাৰ। এতিয়া মানে নামত কমিছে দিছোঁ, এই পুৱাৰ পৰা বৰষুণ দি আছে। তো বলক আপোনালোকক ৰোৱা চোৱা অলপমান দেখি আনো, খেতি বাতি অলপ গাইছ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো গাইছ এতিয়া বৰ্তমান মই পথাৰ পালোঁ। এই পথাৰ চাব আপোনালোকে, চাই লওক পথাৰ। তো আপোনালোকক দেখি আছোঁ। এতিয়া আগৰ পিনে যাইছোঁ, ৰোৱান বন কেনেকুৱা হৈছে। আৰু গাইছ বেয়া বৰষুণ দি আছে একেদিন, সেইকাৰণে খেতি বাতিত বহুত পানী হৈছে। তো বলকচোন গাইছ আগৰ পিনে যাইছোঁ, এই ঠাণ্ডা গছৰ পিনে যাইছোঁ গাইছ। তো বলক গাইছ আগৰ পিনে যাইছোঁ। তো গাইছ তেজ ফৰ্ম আমাৰ এদিকলৈ হৈছে ৰোৱা চাই লওক। এইবোৰ গোটেই ৰোৱা হৈছে গাইছ, যিমান আছে চব কমপ্লিট হৈছে বৰ্তমান। মানে এইবাৰ আমাৰ এইবোৰ খেতি গোটাই মাটিবোৰ যিমান আছে চব ভাগোৱা হৈছে হ'লে। তাৰপিছত আমাৰ ভাগৰ মাটি কিন্তু এইখিনি, আৰু বাকী এইবোৰ ইহঁতৰ গোটেইবাৰ নিজা নিজাকৈ ৰুইছে। পথাৰ চাই লওক গাইছ, কি বৰষুণ দি বৰ্তমান গাইছ আহি এতিয়া মাছ খেতি পালোঁ। সেইটো চাই লওক, আমাৰ আলিটো বহুত বেয়া হৈছে। বাপাও কি এই গাইছ যাইছোঁ, কঠীয়া তোলা অলপমান দেখি দিওঁ। কঠীয়া কোনোবাই তুলিছিল এইবাৰ গাইছ। এইবাৰ বৰ্তমান মই খেতিত সিমান লগা নাই, কাৰণ আমাৰ মাটিও বেছি নাই এইবাৰ। নাছিলে সেইকাৰণে দেউতাহঁতে পাৰিছে আৰু এইবোৰ চাই লওক। কঠীয়া দিছিল তুলিলাক। আগৰ পিনেও আছে, চব ভাগা আছে চব। এইটো যিমান আছে মাটি, দুখ লাগে গাইছ। আমাৰ মাটিয়ে নহয় গ'ল। এতিয়া আৰু পাম গাইছ যে ইনাকি নাহোঁ পথাৰত আহিলে এই এনলা গছৰ তলত আহোঁৱে, আপোনালোকে মোৰ ভিডিঅ'ত দেখাই পায়। তো এতিয়া মই গাছডালৰ তলত আহিবতো লাগবই গাইছ একবাৰ হ'লেও, কাৰণ এনলা গছৰ নিচিনা শান্তিৰ গছ ক'তো নাই। বৰ্তমান চাই লওক এতিয়া গছডাল কি ধুনীয়া এটা ভিউ হৈছে, আৰু গাছ কি শান্তি গাছ। এতিয়া অনলি চকা চিৰিকটিৰে মাত, চৰাই চিৰিকটিৰ মাত, বেলেগ আৱাজ নাপায় আপোনালোকে। এই আমাৰ মানৱ দাদা আহিছে, শান্তি জেগা চাওক গাছ। সেনেকৈ ফদাৰ এই পথাৰৰ ভিউটো চাই লওক অলপমান। হেল্ল' গাইছ, এতিয়া বৰ্তমান পথাৰখন চাই আহিলোঁ। এতিয়া বৰষুণ যাক অলপ অলপ কমলিকি বৈতে গাইছ। এতিয়া আপোনালোকক ঘৰৰ পিনে যাই আছোঁ। কি চাব আৰু গাইছ, এই অলপমান পানী চানী হোৱাটো দেখিলোঁ। চাই লওক গোটাই ৰোৱা হৈছে, প্ৰায়ভাগ ৰোৱা হৈছে গাইছ। এতিয়া অলপমান দেখি দিলোঁ, চাই লওক।